সকলোকে পুনৰবাৰ মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আমি এটা লোকেশ্যনত আহি আছোঁ, মানে লখিমী আঘোণৰ লখিমী, সেইটো আজি আমাৰ শ্বুটিং হ'ব। এতিয়া আৰে কি পলাইছে গ, এইবিলাক চব ৰেডি হৈ আছে হ'বলৈ। সেইটো ছিংগাৰ পলাইছে, লুকাইছে, দেৰিকৈ ওলাব। আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব, আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তুমি এনেকৈ ধৰিব পাৰিবাচোন, এনেকৈ ঘূৰি দিব নাই, এনেকৈ ঘূৰি দিব, ঘূৰি দিওঁতে তুমি এনেকৈ ধৰি এনেকৈ দি দিবা। চোৱা এইটো, চোৱা এইটো চাই এইটো আঘোণৰ পথাৰতে হবিনে তই দাৱনী আৰু হবিনে তই মোৰে আমাৰ এয়া যোনে মেইন পাৰ্টটো কৰিব লৈছে, আমাৰ এজনী বাইদেউ। এইফালে চাই দিওঁ, নামটো কৈ দিওঁ, নামটো কৈ দিওঁ, জিম্পি। জিম্পি এইচ এছ ফাৰ্ষ্ট ইয়েৰ ন। এইফালে আমি এতিয়া গৈ আছোঁ শ্বুটিং কৰা জেগালৈ। একদম কেমেৰামেন হিৰো চব আগত। আমাৰ ছিংগাৰ দাদাই ধূপ জ্বলাইছে।
কেনেকুৱা লাগিব এনেকৈ দহজন পেল এতিয়া কেইটামান শ্বৰ্ট খতম হৈছে এতিয়া আমি আৰু নেক্সট শ্বৰ্টৰ কাৰণে গৈ আছোঁ এতিয়া সকলোৱে চাহ খাইছে স্কুলত ৰখি আছা যে এতিয়া বা এয়া কিবা এটা কোৱা নমস্কাৰ মোৰ নাম পল্লৱী দিহিঙীয়া ভণ্টিয়ে ধুনীয়া নতুন গান এটা গাইছে বহুত মৰম লগা গানটো থেংক ইউ আৰু মই ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিছোঁ আৰু সকলোৱে চাব আৰু ভিডিঅ'টো ভুল হ'লে ক্ষমা কৰিব আৰু ভিডিঅ'টি যদি চাই ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ আমাৰ এতিয়া বৰ্তমান শ্বুটিং আৰু আধা আছেগৈ মানে শেষ হৈছেগৈ আৰু এতিয়া কালামল হৈ আছে শেষ হ'বগৈ আৰু আমাৰ দাদা কোৰিঅ'গ্ৰাফাৰ কৰিছে আৰু ডাইৰেকশ্যনো দাদাই কৰিছে দাদা নমস্কাৰ মোৰ নাম বিশ্বনীল দিহিঙীয়া আমাৰ অভিৰাজ গগৈ নতুন এলবাম এইবছৰ 2021 চনৰ আঘোণৰ লখিমী গানটো আমাৰ শ্বুটিং হৈ আছে আৰু চাব ভিডিঅ'টো আপোনালোকে দেখিবলৈ পাব খুব কম সময়ৰ ভিতৰতে কম দিনৰ ভিতৰতে আৰু বাকী সকলো আছে ভাল লাগিছে কৰি আপোনালোকেও সহযোগ কৰিব বস্তু শ্বেয়াৰ কৰিব চাব ভিডিঅ'বিলাক কেনেকুৱা কমেণ্টত জনাব আৰুনো মই কি ক'ম আৰু বহুত ভাল লাগিছে হয় ইহঁতৰ ভাইটিহঁতক লগ পাইছোঁ মই নতুনকৈ আহিছোঁ বাৰু ইয়ালৈ ইহঁতৰ লগত প্ৰথম কাম কৰিছোঁ এইবাৰ সঁচাকৈ ভাল লাগিছে বহুত বাকী সকলোৱে চাব বুলি আশা কৰিলোঁ আৰু ভিডিঅ'টো ভাল ধন্যবাদ